আছে অতিকৈ ভাল খবৰ সংখ্যালঘু মুছলমান যুৱতীয়ে লাভ কৰিব ৫১,০০০ টকা এক বিশেষ আঁচনি হাতত লৈছে কেন্দ্ৰীয় চৰকাৰে আঁচনি হাতত লৈছে আৰু কেন্দ্ৰীয় চৰকাৰে আগবঢ়াব এই ধন ৫১,০০০ টকা আগবঢ়াব কেন্দ্ৰীয় চৰকাৰে PM শাদী শগুন যোজনাৰ অধীনত লাভ কৰিব এই ধন হ'ব এক বিশেষ আঁচনি হাতত লোৱা পৰিলক্ষিত হৈছে উচ্চ শিক্ষা লাভ কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে আগবঢ়াব এই ধন বিবাহৰ পূৰ্বে মুছলমান যুৱতীসকলে ৫১,০০০ টকা লাভ কৰিব আৰু মুছলমান যুৱতীসকলক আৰ্থিকভাৱে সহায় কৰিবলৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে সবিশেষ তথ্যৰ বাবে এটা লিংক দিয়া হৈছে সেই লিংকত আপোনালোকে ক্লিক কৰি সবিশেষ তথ্য জানিব পাৰিব আপোনালোকে স্ক্ৰিনত সেই বিশেষ লিংকটো প্ৰত্যক্ষ কৰিছে এই লিংকত আপোনালোকে লগইন কৰিলে সবিশেষ তথ্য এই সন্দৰ্ভত জানিব পাৰিব এই আঁচনিয়ে শিক্ষাৰ্থীৰ লগতে অভিভাৱককো যথেষ্ট সকাহ দিব বুলি জনাইছে এই মুহূৰ্তৰ ভাল খবৰ জনাই আছো ২০১৭ চনৰ পৰাই ৰূপায়ণ হৈ আছে বিশেষ আঁচনি আৰু আবেদনকাৰী সুবিধাৰ্থে এটা পৰ্টেলো মুকলি কৰিছে কেন্দ্ৰীয় চৰকাৰে এক বিশেষ পৰ্টেল মুকলি কৰা হৈছে পৰ্টেলৰ জৰিয়তে আপোনালোকে অনলাইনৰ জৰিয়তে আবেদন কৰিব পাৰিব আৰু নিকাহৰ পূৰ্বেই মুছলমান অৰ্থাৎ ইছলাম ধৰ্মী যুৱতীসকলে সংখ্যালঘু যুৱতীসকলে এই ধন লাভ কৰিব কিয়নো কেন্দ্ৰীয় চৰকাৰে ইছলাম যুৱতীসকলক ৫১,০০০ টকা প্ৰদান কৰিব ইতিমধ্যে এই খবৰ বহু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে সম্প্ৰচাৰিত কৰিছে যেহেতু কেন্দ্ৰীয় চৰকাৰে এই আঁচনি হাতত লৈছে আৰু মুছলমান যুৱতীসকলৰ বাবে বিশেষ আঁচনি হাতত লৈছে ৫১,০০০ টকা কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিব নিকাহৰ পূৰ্বে মুছলমান যুৱতীসকলে ধন লাভ কৰিবলৈ সক্ষম হ'ব আৰু PM শাদী শগুন যোজনাৰ অধীনত এই ধন লাভ কৰিবলৈ সক্ষম হ'ব কিয়নো এক বিশেষ আঁচনি গ্ৰহণ কৰিছে আঁচনিৰ জৰিয়তে লাভান্বিত হ'ব দেশৰ কোটি কোটি ইছলাম যুৱতী আপোনালোকে অনলাইনৰ জৰিয়তে আবেদন কৰিব পাৰিব এটা পৰ্টেল মুকলি কৰা হৈছে অধিক তথ্যৰ বাবে এটা লিংকো মুকলি কৰা হৈছে সেই লিংকৰ জৰিয়তে উক্ত লিংকৰ জৰিয়তে আপোনালোকে এই সন্দৰ্ভত অধিক তথ্য জানিব পাৰিব এই আঁচনিৰ সন্দৰ্ভত কেনেদৰে আপোনালোকে আবেদন কৰিব কি নথিপত্ৰ লাগিব সবিশেষ জানিব পাৰিব যেহেতু অভিভাৱকসকলকো যথেষ্ট সকাহ প্ৰদান কৰাৰ অৰ্থে কেন্দ্ৰীয় চৰকাৰে বিশেষ আঁচনি হাতত লৈছে